সকলোকে মোৰ অনুষ্ঠানে আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি সকলোৱে ওলাইছোঁ, সংগীতা বা ৰূপদা সকলোৱে লগ লাগি পৰিয়ালৰ শ্বিলঙলৈ ওলাইছোঁ। ভিডিঅ'টো ব্লগটো বনাব লৈছোঁ আৰু বিশেষকৈ নকওঁ পুৱাতে, আৰু চাব আপোনালোকে। ধন্যবাদ। শ্বিলঙৰ ৰাস্তা গৈ আছোঁ, যি ঠাইলৈ আমি উপস্থিত হ'বলৈ গৈ আছোঁ। বিভিন্নজন আচলতে এই যে পৰিৱেশ চোৱাৰ ভ্ৰমণ, সেই পৰিৱেশ চাবলৈ সকলোৱে আহি আছে। আমাৰ পাছফালে আহি আছে এখন খুব ধুনীয়া গাড়ী এখন দেখাইছোঁ আপোনালোকে। এয়া অৰূপ দা, সংগীতা বাইদেউ সকলোৱে আহি আছে, এইখনত আহি আছে, আমি এখন আগবাঢ়ি আছোঁ। তেওঁলোকে হাত দেখাই আছে খুব ধুনীয়াকৈ। বাহ, কি ধুনীয়া লাগিছে। টাটা। এইজন অৰূপ দা গাড়ী চলাই আছে, সংগীতা বাইদেউ। আৰু কি জানেনে কথাটো, এই যে শ্বিলঙৰ মানুহৰ ঘৰবিলাক সৰু সৰু, এইবিলাক মানুহবিলাক দেখাইছোঁ আপোনালোকক। শ্বিলঙৰ ৰাস্তাটো দেখাইছোঁ, খুব ধুনীয়া। মানুহৰ প্ৰত্যেক ঘৰ মানুহৰে সৰু সৰু ঘৰ আছে, আচলতে খুব ধুনীয়া আছে। এনেকুৱা পানী এৰিয়া খুব ধুনীয়া ধুনীয়া মানুহবিলাক বাঢ়িছে। এয়া কিন্তু গান এটা গাবলৈ খুব মন গৈছে মোৰ ভাগৰ, খুব ধুনীয়াকৈ। আমি আজি শ্বিলঙলৈ বুলি ওলাইছোঁ যাবলৈ ফুৰিবলৈ। এয়া আমাৰ চমুবা গুড মৰ্ণিং। শ্বিলঙত যাবলৈ ওলাইছোঁ ফুৰিবলৈ। অনুভৱ ভাল লাগিছে ন? আৰু যি নহওক লাগে, যাত্ৰাটো শুভ হওক আপোনাৰ। থেংক ইউ। এয়া আছে মাম্মী, শ্বিলঙৰ যাত্ৰা। এই গানটো অকণ গাই দিলে ভাল হ'ব নেকি বাৰু? টেক্সি গাড়ীটো অকণমান গাই দিব নি? এইফালে আমাৰ মাম্মী। তাৰপিছত আপোনাৰ শ্বিলঙৰ যোৱা শুভেচ্ছা থাকিল। থেংক ইউ। কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে, কিন্তু আপোনাৰ কণ্ডিশ্যন এটা বেয়া হৈ আছে বুলি কৈছে। এটা কণ্ডিশ্যনটো কেনেকুৱা কণ্ডিশ্যন মানে লিকুইড হৈছে মোৰ অলপ। মানে ৰাতি 3-4 বাৰ মই হেৰি হ'ল, লেট্ৰিন হ'ল। এতিয়া কণ্ডিশ্যনটো ইমান ভাল নহয়, তথাপিতো ওলাইছোঁ মনৰ হেৰিতে, বুজি পাইছা? ঠিক আছে ঠিক আছে, কিন্তু ঈশ্বৰে নকওক মানে যদি এইবিলাক একো নহওক, নহয় জানো? এইটো অলপ ডাঙৰ কথা হ'ব, কিন্তু গাড়ী অৱস্থা নাইকিয়া যাব। এইফালে আমাৰ দাদা শ্বিলঙৰ যাত্ৰা কেনেকুৱা? বঢ়িয়া হ'ব, বঢ়িয়া হ'ব ন? ঠিক আছে, থেংক ইউ। বাৰু তেতিয়াহ'লে আমি গৈ থাকোঁ শ্বিলঙলৈ বুলি, আৰু বিভিন্ন জেগাত আমি বনাম ভিডিঅ', আপোনালোকে চাই থাকিব শেষলৈকে। আৰু লগ পাম, মানুহ আছে আমাৰ সংগীতা বাইদেউহঁত আছে, তেওঁলোকৰ লগত কথা পাতিম অৰূপদাৰ লগত। ঠিক আছে, বাই বাই। আমি গৈ আছোঁ খাবলৈ কিবা এটা। শ্বিলঙলৈ গৈ আছোঁ, আমি খুব নাচি গৈ আছোঁ, ভাল লাগিছে। চুমা আকৌ নাচি দিয়ক ধুনীয়াকৈ। চুমা নাচিছে, মামিজী নাচিছে, এইফালে আগত নাচিছে। বা চশমা আপোনাৰ পিছে কণ্ডিশ্যন ঠিক হৈছেতো দাদা? ভাল পাইছোঁ। বা
প্ৰতিটো মানুহৰ টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ৈ দেহি তয়ো যাবি লগত চেলফি মাৰি যাম ওখ পাহাৰত আয়ৈ দেহি তয়ো মিঠা পৰত যাম শ্বিলঙত আয়ৈ দেহি তয়ো যাবি লগত সেলফি মারি যাম ওখ পাহাৰত আয়ৈ দেহি তয়ো মিঠা পৰত ও শ্বিলঙৰে বেকা বেকা দীঘলীয়া বাট তোৰে লগত হ'লে ভাগৰ নালাগে দেহা ও কিনো হ'ব তোৰে মোৰে গৰম কৰি যান চেলফি গাড়ী লৈ যাম শ্বিলঙত আয়ৈ যাবি তয়ো যাবি লগত সেলফি মাৰি যাম ওখ পাহাৰত আয়ৈ দেহি মিঠা মিঠা ধুনীয়া লাগিছে গৈ পিনে ওখ পাহাৰ বিলকুল ওখ পাহাৰ দৰ্শক আচলতে কি জানেনে শ্বিলঙত আচলতে মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়ালৈ খুব ধুনীয়া পৰিৱেশ খুব পাহাৰ আচলতে প্ৰাকৃতিৰ যি সৌন্দৰ্য মনোমোহা দৃশ্য খুব সুন্দৰ মানে কি ক'ম আৰু ভাষাই নাই শ্বিলঙৰ পৰিৱেশটো খুব ধুনীয়া আৰু ইমান সুন্দৰ পৰিৱেশ চাফা চিকুণ ইত্যাদি বিশেষ আৰু নকওঁ চাই থাকিব এনেকৈ ভিডিঅ'বিলাক খুব ধুনীয়া ধুনীয়া জেগা আছে সকলোৱে যাতে আহক ইয়ালৈ শ্বিলঙলৈ আহক মই আচলতে সুবিধাৰ্থে আহিলোঁ সংগীতা বাইদেউ আৰু অৰূপদাৰ ফেমিলিৰ লগতে আৰু সংগীতা বাৰ তেখেতৰ এগৰাকী খুব ক্ল'জ ফ্ৰেণ্ড আছিল চুমুবা তেখেতলোকৰ লগত আজি মই ইয়ালৈ আহিব পালোঁ গুৱাহাটীৰ পৰা সুদূৰ আকৌ শ্বিলঙলৈ আহিছোঁ খুব ভাল লাগিছে মোৰ আহি ভাল লাগিছে আৰু মাহঁতে দেউতাহঁতে সকলোৱে আহিছে এনজয় কৰিছোঁ অকণমান ভাল লাগিছে চাই থাকিব গান এটা গাম টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ৈ দেহি তয়ো যাবি লগত সেলফি মাৰি যাম ওখ পাহাৰত আয়ৈ দেহি মিঠা মিঠা লগত শ্বিলঙৰে একা বেকা দীঘলীয়া বাট তাতে কিনো লাগিবনো মনোমৰে গান মনিৰে একা বেকা মন চৰি ভুল হৈছে দেই মই গাইছোঁ আৰু গানটো অকণমান লিৰিক্সটো ভুল হৈছে গান চাই দিব আপোনালোকে এয়া আহি আছে আমাৰ শিল্পীসকল অভিনেতাসকল আৰু তাহাঁতে আহি আছে সদ্যহতে আহি শ্বিলঙত উপস্থিত হৈছোঁহি এতিয়া আমি নামি তললৈ গৈ আছোঁ খুব সুন্দৰ মুহূৰ্ত এইখিনি সময় আচলতে আপোনালোকে দেখিছে ইমান ধুনীয়া ধুনীয়া জেগা লোকেশ্যনবিলাক খুব ধুনীয়া আছে এইফালে গৈ আছে আৰু আহকচোন কেতিয়াবা এনেকুৱা প্ৰকৃতিৰ পৰিৱেশত অকণমান আমি মনত বিলীন হ'বলৈ জানো আপোনালোকৰ মন নাযায় সকলোৱে আহিছে বিভিন্ন পৰ্যটকসকলেও আহিছে ইয়াতে আহিছে খুব ভাল লাগিছে পৰিৱেশটো দেখাইছোঁ এওঁলোকক আমাৰ এইফালে মাদাৰ সকলোকে দেখাইছোঁ এইফালে চিষ্টাৰ আৰু খুব ধুনীয়াকৈ ভাল লাগিছে পৰিৱেশবিলাক খুব ধুনীয়া আপোনালোকে আহিব নিশ্চয় এদিন আহিব শ্বিলং চাবলৈ বুলি বা সকলো নামিছে এতিয়া তলতে বাপ্পা ঐ গালি দিছে মোক ভিডিঅ' কৰাৰ কাৰণে তলৰ ফালে মাত দি তলত কৈছে বাপ্পা ঐ অ' বিন্দু কি খবৰ ভাল লাগিছেনে বাপ্পা লৈছি ওখ পাহাৰ টিপি টিপি চবেই নামি গৈ আছোঁ লাহেকৈ এইফালে আমাৰ নামি গৈ আছে ৰাইজসকল এইয়া আমাৰ বাইদেৱে নামিলেকে গৈ একদম আগবাঢ়ি আমি সকলোৱে পানীত নামিছোঁ খুব ধুনীয়া লোকেশ্যন খুব ধুনীয়া চবেই চাইছে আহিছে খুবেই এয়া হৈছে শ্বিলঙৰ যি পৰিৱেশ দেখাইছোঁ অকণমানলৈ খুব ধুনীয়া দেখাই আছোঁ আপোনালোকক এতিয়া আপোনালোক দেখোন তলৰ ফালে এইফালে মানুহবিলাকে খুব ধুনীয়াকৈ
সেইখিনি আপোনালোকে চাওক সকলো ধৰণৰ মানুহে আহিছে ইয়াতে খুব ধুনীয়াকৈ প্ৰায়বিলাক মানুহে খুব এনজয় কৰিছে দেখিছে আপোনালোকে সেইখিনি পাছফালে আপোনালোকে দেখিছে কেনেকুৱা লাগিছে ক'ব গাবলৈ মন গৈছে দলি ঘোষৰ গীত এটা গাবলৈ মন গৈছে এই প্ৰাকৃতিৰ অৰণ্যৰ মাজত যিখিনি আচলতে গীত গায় এই গীতটো গাবলৈ শিলে শিলে ঠেকা খালে নিজৰাৰে পানী এছেৰেঙা ৰঙা ৰদে ৰং দিলে হানি ৰং দিলে হানি ৰং দিলে হানি শিলে শিলে ঠেকা খালে নিজৰাৰে পানী